হয়, আজি যোৱা যিটো 7 মে তাৰিখে নিৰ্বাচন হৈছিলে তাৰ আগমুহূৰ্তত বিভিন্ন দল সংগঠনবিলাকে জাতীয় সংগঠনবিলাকে সমৰ্থন জনাইছিলে। তাৰো বাহিৰেও বিভিন্ন আকৌ আছে সংগঠন, তেখেতসকলেও সামাজিক সংগঠনবিলাকেও ছাপোৰ্ট কৰিছিলে। আৰু যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগে আৰু অসমত যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ চলি আছে, BTR প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ চলি আছে, আৰু এই দুটা চৰকাৰৰ মূল উদ্দেশ্যটো আছিলে কি, যিটো কোকৰাঝাৰ সমষ্টি বা কোকৰাঝাৰ বা গোটেই BTR অঞ্চলত অশান্তময় এটা পৰিৱেশ আছিলে, জীৱনৰ নিৰাপত্তা সম্পূৰ্ণ নিৰাপত্তা ৰাইজে পাব পৰা নাছিল। কিন্তু এই চৰকাৰ অহাৰ পিছতেই ইয়াত শান্তি পৰিৱেশ আহি গ'ল, জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা, শান্তি সম্প্ৰীতি ঐক্য সংহতি আহি গ'ল। তাৰ কাৰণে যি চৰকাৰে এই পৰিৱেশটো আনিলে তাৰ লগত ৰাইজ নিশ্চয়কৈ থাকিছে, যাৰ কাৰণে বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠনবোৰে মোক বা NDA হিচাপে তেখেতক ছাপোৰ্ট কৰিছিলে। আৰু তেনেকৈয়ে 2.5 পৰা 3 লাখ ভোটটো যিটো ব্যৱধান, সেই ব্যৱধানটো নিশ্চয়কৈ আহিব আৰু তেনেকৈ মই জিকি যাম। জয়ৰ চাৰ্টিফিকেট আপুনি আজি নিশ্চয়কৈ সেইটো আৰু ক'ব লগা নাই, কাৰণ জয়ী হ'লে চাৰ্টিফিকেটটো পামেই। এইটোকে ক'ব বিচাৰিছোঁ, যিটো আমাৰ সমীক্ষা, এই সমীক্ষা মতে 2.5 পৰা 3 লাখ ব্যৱধানত জিকাটো একেবাৰে নিশ্চিত। সেইকাৰণে মই কোকৰাঝাৰবাসী সকলো ভোটাৰ ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দনৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি যিটো ভোট গণনা, সেই ভোট গণনাত আপোনালোকে যিখিনি ভোটদান কৰিলে, সেই ভোটদানৰ আজি অথলে যোৱা নাই, যে মই জিকি যোৱাটো একেবাৰে সত্য কথা, 100%। সেইকাৰণে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ইয়াৰ পৰা চিধা পোনে পোনে বাক্সালৈ যাম, মছলপুৰলৈ, মছলপুৰৰ পৰা বিজনীৰ পৰা কাজলগাঁও, কাজলগাঁৱৰ পৰা গোসাইগাঁও আৰু অন্তিম মুহূৰ্তত কোকৰাঝাৰ আকৌ ঘূৰি আহিমগৈ। যুঁজখন যিটো BPFৰ লগত হৈছে বুলি এইটো গম পোৱা গৈছে। চাওক, যুঁজ তেখেতসকলৰ দ্বিতীয় আৰু তৃতীয়, তাৰ কাৰণে কংগ্ৰেছ, GSP আৰু BPF তেওঁলোকৰ সেইটো হ'ব। কিন্তু NDA হিচাপে মই যিটো 2.5 পৰা 3 লাখ ব্যৱধানত জিকি যাব, সেইকাৰণে যুঁজটো আমাৰ লগত নহয়। যুঁজটো তেখেতসকলৰ ছেকেণ্ড পজিশ্যন বা থাৰ্ড পজিশ্যনৰ কাৰণে তেওঁলোকৰ যুঁজটো হ'ব। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত চিৰিয়াছ। তেখেতে এই লোকসভা নিৰ্বাচন বুলিয়ে নহয়, ৰাজ্যসভাৰ নিৰ্বাচন য'ত MLA বিলাকে ভোটদান কৰে, তাতো তেখেতে বহুত চিৰিয়াছলি কামটো কৰে। সেইকাৰণে যিহেতু 14টা লোকসভা সমষ্টিৰ মাজত 12টা সমষ্টি যিটো জিকাব লাগে, তাৰ কাৰণে তেখেতে গোটেই কোকৰাঝাৰ বুলিয়ে নহয়, গোটেই অসমত যিমানকেইটা সমষ্টি, আমাৰ 12টা সমষ্টি আছে, সেই 12টা সমষ্টিটো তেখেতে প্ৰচাৰ কাৰ্য চলাইছে। আৰু তেনেকেই NDA হিচাপে তেখেতৰ নেতৃত্বত অসমত ভাল এটা ৰিজাল্ট নিশ্চয়কৈ দেখুৱাব, 12টা সমষ্টি নিশ্চয়কৈ জিকিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ মাজত কোকৰাঝাৰটো আছে।